দক্ষিণ হালমাৰা টুমনিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দক্ষিণ হালমাৰা মানকাছৰ জিলা আচুৰ উদ্যোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনিয়মীয়া বিদ্যুৎ যোগান আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে এই প্ৰতিবাদ বান পৰিস্থিতি উন্নত হোৱাৰ পিছতে বিদ্যুৎৰ অনিয়মীয়া হৈ পৰিছে দক্ষিণ হালমাৰা মানকাছৰ জিলাত 24 ঘণ্টাৰ ভিতৰতে 4 ঘণ্টা বিদ্যুৎ নাপায় দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ৰাইজে অনিয়মীয়া বিদ্যুৎ যোগানকে ধৰি অত্যাধিক বিদ্যুৎৰ বিল আদায় কৰে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ বিদ্যুৎ বিভাগে বিভিন্ন ধৰণৰ স্লোগান দি পৰিৱেশ উত্তাল কৰে দক্ষিণ হালমাৰা মানকাছৰ জিলা আচুৰ লগতে স্থানীয় ৰাইজে শক্তিমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে ক্ষোভিত ৰাইজে আজি আমি এবছৰমান হৈ গ'ল এই গ্ৰীষ্মকালৰ যি ভয়াৱহ বতাহ ৰ'দৰ তলপদত আজি আমি একমাহ ধৰি কাৰণ বিদ্যুতৰ পৰা বঞ্চিত হৈ আছোঁ কিন্তু বিদ্যুতৰ পৰা বঞ্চিত মাত্ৰ এটা খুঁটি আপুনি খোপাতি বুলি জানে এই খোপাতিটোত এটা মাত্ৰ খুঁটি পৰিছে সেই এটা খুঁটিৰ কাৰণে আমি একমাহ ধৰি কাৰেণ্ট নোপোৱা হৈ আছোঁ আৰু এটা মাহৰ ভিতৰতে কাৰেণ্ট নোপোৱাৰ ফলত সিহঁতে আমাক কি ক'লে প্ৰতিখন মিটাৰৰ ব্যৱস্থাত সিহঁতে বিল বনাই দিলে কাৰণ আমি দুখীয়া ঘৰৰ মানুহ আমি দুখীয়া হিচাপে খাওঁ আপোনালোকে জানে দক্ষিণ মানকাছৰ জিলাৰ মানুহ একেবাৰে দৰিদ্ৰ লোকৰ মানুহ সেই সীমাৰেখা মানুহৰ ভিতৰত বিদ্যুৎ নথকাৰ ঠাইত কিয় এক মাহত বিল বনাই দিয়া হ'ল আপোনালোকে জানে সেই যিজন আমাৰ দক্ষিণ মানকাছৰ উপসংমণ্ডল বিদ্যুৎ বিষয়াজন এজন দুৰ্নীতিগাৰ হিচাপে তেওঁক আখ্যা দিয়া হৈছে কাৰণ আমি তেখেতক বঁটা দিব বিচাৰিছোঁ দুৰ্নীতি SDO বুলি কিয়নো আপোনালোকে জানে সেই এটা খুঁটি পৰিলে সিহঁতে লাখ টকা ইষ্টিমেট বনোৱাৰ কাৰণে সিহঁতে ইমান দিন পলম কৰি হ'ল যদি ইমান পলম কৰি যদি বিদ্যুৎ নাই তেনেহ'লে কিয় বিদ্যুতৰ বিল ঘৰে দিবলগীয়া বাধ্য হ'ল যে অনলাইন দেখা গৈছে বিদ্যুতৰ বিল আহিছে আপোনালোকে দেখিছে নাগাৰবান চাউচালমাৰা এই 3 মাহ ধৰি কাৰেণ্ট নাই নথকা অৱস্থাত বিল আহিছে 300 পৰা 400 প্ৰতি মাহে আৰু আপোনালোকে জানে সেই দুৰ্নীতি SDO গৰাকীয়ে যে বিলৰ চাৰ্জৰ নামত প্ৰতি ঘৰে এজনকৈ মানুহক পঠাই দিব লাগে বিল দিয়াৰ কাৰণে কিন্তু দেখা গৈছে সচৰাচৰ যে এটা কৰি বিলৰ বাৰ আছে 7 টকা বা 11 টকাকৈ দিয়ে চৰকাৰৰ পৰা আপোনালোকে অৱগত যে যদি এটা মাহত 600,000 মিটাৰ আছে যদি 600 মিটাৰ হয় 7 টকা কৰি হ'লে তেনেহ'লে এটা মাহত কিমান টকা হয় আৰু ইমানকৈ ধৰিবলৈ দিয়াৰ পাছত থাকি আমি বিলৰ কাগজ বঞ্চিত হৈ আছোঁ তেনেহ'লে কিমান টকা হৈ আছে বিদ্যুৎ সংমণ্ডল SDO গৰাকী লুণ্ঠন কৰি আছে সেইকাৰণে আপোনালোকৰ যোগেদি আজি আমি অসম চৰকাৰ তথা দক্ষিণ হালমাৰা মানকাছৰ জিলা উপায়ুক্ত মহোদয় আমি অনুৰোধ কৰিছোঁ যে 48 ঘণ্টাৰ ভিতৰত টুমনি অঞ্চলৰ পৰা টুমনি পাটাকাটা মৰিচৰ চালমাৰাৰ পৰা 48 ঘণ্টাৰ ভিতৰত বিদ্যুতৰ পৰা বঞ্চিত হওঁ তেনেহ'লে আমি ইয়াৰ আন্দোলন আজি খোজকাঢ়ি উপায়ুক্ত মহোদয় কাৰ্যালয় গণতান্ত্ৰিক আন্দোলন কৰাৰ বাধ্য হ'ম আজি আমি যেনেকৈ মন্ত্ৰী ডাঙৰীয়াৰে আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ অনাগত দিনত CMৰ পৰা আজিলৈকে সকলোৱে এৰি নাযাব কাৰণ আমি দুখীয়া ঘৰৰ মানুহ সেইকাৰণে আপোনালোকৰ যোগেদি আকৌ এবাৰ প্ৰশাসনক আপোনালোকে আকৌ এবাৰ বিদ্যুৎ বিভাগক অনুৰোধ জনাইছোঁ 48 ঘণ্টাৰ সীমা বান্ধি দিছোঁ 48 ঘণ্টাৰ ভিতৰত আমি বিদ্যুৎ নাপাওঁ অনাগত দক্ষিণ মানকাছৰ জিলাৰ সকলো বিদ্যুৎ বিভাগ বন্ধ হৈ যাব এইটো খাটাং মানকাছৰ পৰা অৰ্জুন গবিদাসৰ ৰিপৰ্ট বাৰ্তা 365